গুড মৰ্নিং নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি আহি আছোঁ নাগৰিজুলিলৈ, মোৰ খুৰীমাৰ ঘৰ। তাতে বহুত দিনৰ পৰা মাতি আছিলে, যাব পৰা নাছিলোঁ, গতিকে আজি আহিলোঁ মা আৰু মই। আৰু ভাবিলোঁ আজি যিহেতু বজাৰো মানে ইয়াতে নাগৰিজুলিত সাপ্তাহিক বজাৰ হয় মঙলবাৰ শনিবাৰ, সেইকাৰণে কিছু বজাৰ কৰিম বুলিও ভাবিলোঁ। এতিয়া আমি পালোঁ এয়া বাল্টি নদী। ইয়াত বহুত মানে পানী হয় আৰু হঠাতে পানী আহি যায়, এইটো এনেকুৱা এটা নদী হয়। গতিকে চাই থাকক আপোনালোকে মোৰ ভিডিঅ'টো। এইখন এখন হাইস্কুল হয়, ইয়াতে মেট্ৰিক পৰীক্ষাও হয়, খাটৰবাৰী হাইস্কুল বুলি কোৱা হয়। আৰু এতিয়া আমি অলপ পিছত পাম বজাৰ। এয়া দেখিছেনে, আজি পূৰা বহুত মানুহ হৈছে, কিয়নো বজাৰ যিহেতু, আৰু লগতে দেৱালীও আহিছে, সেইকাৰণে সকলোৱে বজাৰ কৰিব ওলাইছে। এতিয়া আমি পাই গ'লোঁ খুৰীমাহঁতৰ ঘৰ। বহু বছৰৰ মূৰত আহিলোঁ আচলতে, সেইকাৰণে ভাল লাগিছে আজি আহি। আৰু খুৰীমাহঁতৰ ওচৰতে বজাৰখন, সেইকাৰণে আহি বেছি ভাল লাগে ইয়াতে। যি কিবা বস্তু লাগিলে মানে বজাৰৰ পৰা ল'ব পাৰি ধুনীয়াকৈ। এতিয়া আমি আহিলোঁ বজাৰ কৰিবলৈ। এয়া দেখিছেনে, চাৰিওফালে দেৱালীৰ কাৰণে চাকি আৰু ফুলজাৰি বহুতো কিবা কিবি এইবিলাক। আৰু সকলোকে দেৱালীৰ আগন্তুক শুভেচ্ছা জনালোঁ। সকলোৱে কিন্তু সাৱধানে বোমা মাৰিব, আৰু সৰু বাচ্চাবিলাক কিন্তু ইয়াৰ পৰা সাৱধান হ'ব দেই। এইখন চব্জিৰ বজাৰ, ইয়াতে যি লাগে আপোনালোকে চব্জি মানে পাই যাব, সেইকাৰণে ময়ো অলপ চব্জি লওঁ বুলি ভাবিলোঁ। আৰু আগৰ ফালে আছে বহুতো কাপোৰ চেণ্ডেল বহুত কিবা কিবি, গতিকে সেইফালে যোৱা নাই, যিহেতু দেখুওৱা হোৱা নাই। কেতিয়াবালৈকে আহিলে দেখুৱাম নিশ্চয়। বজাৰখন বহুত ডাঙৰ হয়, কিন্তু আপোনালোকে চাই শেষ কৰিব নোৱাৰিব। এইটো দেখিছেনে, খুৰীমাহঁতৰ ঘৰতে আনি লৈছে মেচিন, মানে প্লাষ্টিকৰ যে ডিছবিলাক বনোৱা হয়, সেইবিলাক ইয়াতে আমাৰ খুৰাই নিজে বনায়। প্লাষ্টিকৰ গ্লাছ আছে, ডিছ আছে, চামুচ, সকলোবিলাকে ইয়াতে পোৱা যায়। আৰু এতিয়া কেনেকৈ মেচিনটোত বনাই আপোনালোকক অলপ মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। এয়া খুৰাহঁতৰ বাগিচাখন, কলগছ তামোল সকলো আছে। এইফালে খুৰীমাই আমাৰ পূৰা খোৱাৰ যা যোগাৰ কৰি আছে, বহুতো কিবা কিবি আঞ্জা ৰান্ধিছে দেখিছেনে। মাছ বনাইছে আৰু পটল ভাজি, কণী আমলেট, বহুতো কিবা কিবি বনাইছে। এতিয়া আমি ভাতটো অলপ খাই লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ মেচিনত কেনেকৈ ডিছবিলাক বনায়। এইবিলাক ডিছ দেখিছেনে। এতিয়া ডিছবিলাক ইয়াতে এনেকৈ ভৰাই দিব, তাৰপিছত ভাজ খাই আহিব। এনেকৈ ঘৰত আনি ল'ব পাৰিলেতো খুবেই ভাল হয়, নহয় জানো। ঘৰতে বনাব পাৰি আৰু অলপ পইচা পাতিও পাই দিয়কচোন। বহুত বেছি টান নহয়, কিন্তু সহজেই হয়। এনেকৈ ভৰাই দিলে আৰু চুইচ এটাত দবাই দিলে বাছ ভাজ খাই আহে। ইমান ভাল লাগে ন, দেখিছেনে কি ধুনীয়াকৈ ভাজ খাই আহিলে। গতিকে মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। ডিছকেইখন দেখি ইমান ভাল লাগিছে নে। বাৰু আজি এইখিনিয়ে।